আমি আজি য'ত আহি আছোঁ গণেশ মন্দিৰ বুলি কয় এলে অহাৰ ৰাস্তাটো আৰু এই মন্দিৰটো কিছুমান বিশেষত্ব আছে বুলি কয় চবেই কয় কিছুমানটো কয় এছিয়াৰ ভিতৰতে বুলি কয় আটাইতকৈ ডাঙৰ গণেশ মন্দিৰটো বোলে আমাৰ অসমৰ মৰিগাঁও জিলাৰ এই বহাতে আছে বুলি কয় কিমান দূৰ সঁচা কিমান দূৰ মিছা নাজানো মই কোৱা শুনো আৰু আহিবচোন আপোনালোকে কেতিয়াবা আহি চাই যাব এছিয়াৰ ভিতৰত বুলি ভাৰতৰ নহয় এছিয়াৰ ভিতৰতে আটাইতকৈ ডাঙৰ গণেশ মন্দিৰটো বুলি কয় আমাৰ ইয়াতে আছে বুলি সঁচানে মিছা নাজানো এনে কোৱাহে শুনো আৰু ইয়ালৈ মন্দিৰটোলৈ অহা যিটো পৰিৱেশ গাঁৱৰ মাজে মাজে খুবেই ধুনীয়া হয় মাজে মাজে গাঁও মাজে মাজে খেতি ধানৰ খেতি বৰ ধুনীয়া চাবলৈ এইজোপা কৃষ্ণচূড়া চাওকচোন ইমান ধুনীয়াকৈ ফুলি আছে কৃষ্ণচূড়া ইকণ নাজানো দেই পাই গ'লোহি আহি ন সঁচাই বৰ ধুনীয়া পৰিৱেশ এই দোকানখনৰ পৰাই ধূপ চাকি লৈ লওঁ बोला बोला এইফালে ভক্তসকলে পূজা কৰাত ব্যস্ত ভগৱানক ভালকে ভাবিবা দেই সকলোকে যাতে ভালে কুশলে ৰাখে আৰু দোকানখন যাতে ভালে কুশলে চলে সকলোৰে মনৰ আশা পূৰ কৰিব আৰু গণেশ বাবা এই কল থুকা দেখিছেনে মনৰ আশা পূৰ হ'বলৈ এনেকৈ গণেশ বাবাৰ ওচৰত কিবা আশা থাকিলে মনতে ভাবি পেলাই কলে থুক দিম বুলি আগ কৰিব লাগে কিছুমান মনৰ আশা পূৰ হয় এজন ভক্তই মানে কিবা এটা আশা কৰি এথুক কল আগবঢ়াইছিলে তাৰপিছত আশাটো পূৰ হ'লত মানে সেই কলথুক দিছেহি আৰু এই মূৰ্তিভাগ যে দেখিছে এই মূৰ্তিভাগ মানে এটা ডাঙৰ শিলত নিজে আবিৰ্ভাৱ হোৱা মানে এইটো কোনো বনোৱা নহয় জাগিৰোডতো এটা আছে এওঁলোকে পাতি আছে সেইটো আৰ্টিফিচিয়েল হয় কিন্তু এইটো আৰ্টিফিচিয়েল নহয় মন্দিৰৰ কাষতে কপিলী নদীখনে বেছি সৌন্দৰ্যতাটো বঢ়াইছে ন এনেও মানে হেৰি মন্দিৰৰ কাষত নদী এখন থাকিলে বৰ ভাল লাগে ইমানে ভাল লাগিছে মানে ক'বলৈ মানে ভাষা নাই আৰু এনেও মন্দিৰ নামঘৰত গ'লে এনেও ভাল লাগে আজি মানে আমাৰ ল'ৰাই বহুত ফূৰ্তি পাইছে সি মানে ফুৰি খুব ভাল পায় ভাগৰ লাগি গৈছে দেখোন আমি এতিয়া জিৰণি ল'ম বহুত তাৰপাছত বাই বাই ভিডিঅ'টো চাই কেনেকুৱা পালে নাজানো বাৰু আজিলৈ ভিডিঅ'টো ইমানেই বাই বাই